গুড ইভিনিং বন্ধুসকল। আজি ছাতৰ ওপৰত আহিলোঁ অলপ ফুৰিব আৰু ভিউকেইটা চাই লওঁ, সন্ধিয়াৰ ভিউ কেনেকুৱা। মজা লাগে আহি আৰু ধুনীয়া ধুনীয়া বতাহ আহি থাকে না, মজা একদম মজাই ফিল হৈ থাকে আহি একদম ফ্ৰেছ ফ্ৰেছ বতাহ পায়। আয়ো কি সুন্দৰ, কি সুন্দৰ নজৰা। ভিডিঅ'টো ইমান কোৱালিটিটো ইমান ভাল নহয়, চাওকচোন। আহি আহি আছা চাই কিবা কিবি লাগি যায়। ধুনীয়া লাগে, ইয়াৰ পৰা মানে চব দেখা পায়, ৰাস্তা গাড়ী মটৰ পুৰা চাই থাকিব পাৰে আৰু ইয়াৰ পৰা আহি পুৰা গাড়ী কেইখন গ'ল কেইখন নগ'ল পুৰা হিচাপ কৰি থাকিব পাৰে। ইয়াতে বহি বহি লওঁ আৰু ধুনীয়াকৈ ৰাস্তাৰ পিনে চাই থাক। সন্ধিয়া মজা লাগে এতিয়া আহি। ভিডিঅ' বনাই দিলোঁ আৰু চব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো 200 হ'বলৈ গৈ আছে, গতিকে ছাবস্ক্ৰাইবটো কৰি দিব। ছাবস্ক্ৰাইবটো মেইন আৰু শ্বেয়াৰ কৰি দিব, অলপ ছাপোৰ্ট কৰকহে। আন্ধাৰ কোৱালিটিটো ভাল নাহে, মোবাইলটো দেৰি কৰি আছোঁ না, ইমান কোৱালিটিটো ভাল নাহে, ফাটা আহে লাগিছে আৰু ইমান দামী মোবাইল নহয় না। কি মজা না। আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।